স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আৰু আপোনালোকক ভাবিছোঁ অলপ দেখুৱাওঁ কি কৰোঁ কি নকৰোঁ। বিশেষকৈ দিনটো গুচিয়ে গ'ল, দিনটো অন্যান্য কামত ব্যস্ত আছিলোঁ, সেইবাবে আপোনালোকক দেখুওৱা নহ'ল। এতিয়া সন্ধিয়া সময়ত যিহেতু ঠাণ্ডা বতৰ, খুৱাইছোঁ জুই, আপোনালোককো দেখুৱাওঁ। এয়া ঠাণ্ডাত জোহালৰ জুতিয়েই বেলেগ নহয় জানো। আমি চাহৰ জুতি লৈ এতিয়া জুইৰ ওচৰত বহিছোঁ, জুই ফুৱাম, চাহ খালোঁ, আলহী আহিল, আলহীক পঠিয়ালোঁ আৰু ৰাতিলৈ কি কৰোঁ কি নকৰোঁ আপোনালোকৰ ওচৰত দেখুৱাম। আশা ৰাখিছোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। শেষত মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটোত যদি নতুন তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আজিৰ ভিডিঅ'টো এনেকৈয়ে আৰম্ভ কৰিলোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। যিহেতু এতিয়া সন্ধিয়া 6 বাজি গ'ল, ভোক লাগিছে, কিবা এটা খাওঁ বুলি কৈছে। মই বনাবলৈ ওলাইছোঁ পাস্তা। তাৰ বাবে মই এটা আলু, অকণমান কবি, দুটা বিলাহী এনেদৰে মিহি কুটি লৈছোঁ আৰু দুটা জলকীয়া লৈছোঁ। এইফালে পিঁয়াজ এটা লৈছোঁ আৰু এয়া দেখিছে নহৰু আৰু পিঁয়াজৰ ঠাৰি, যিনো মই নিজেই ঘৰতেই কৰা অকণমান কৰিছিলোঁ, সেয়াও অকণমান কুটি লৈছোঁ মিহিকৈ। আৰু এইফালে অকণমান নহৰু 3-4 ফুটামান মিহিকৈ কুটি লৈছোঁ আৰু এইফালে এয়া মছলা পাস্তা, মছলাখিনি মানে ভালদৰে মিলাই এনেদৰে থৈ দিছোঁ। এইফালে পেন এখন বহাই দিছোঁ আৰু এতিয়া দিম ইয়াত মিঠাতেল। ইয়াৰ ৰেচিপিটো দিয়া নাই মই আপোনালোকৰ ওচৰত, আগতে এদিন দি থৈছোঁ। আপোনালোকৰ যদি প্ৰয়োজন আপোনালোকে চাই ল'ব যদি লাগে ৰেচিপিটো। মই আজি এনেই দেখুৱাইছোঁ আপোনালোকক। ইয়াত মই নহৰু, পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ আৰু এতিয়া ইয়াত কুটি থোৱা পাচলিখিনি দি দিম। দি দিলে ভালদৰে অকণমান সিজাইলৈকে লৰাই থাকিম। একেলগে দি দিছোঁ। এবাৰ চাহ খোৱা হ'ল, এবাৰ মানে দুবাৰেই চাহ খালোঁ। তথাপিও আকৌ সন্ধিয়া এনেকৈ ভোক লাগিছে বুলি কোৱাত আকৌ বনাবলৈ ল'লোঁ। আকৌ ভাত বনাবলৈ আছেই। দিনটো খালি খোৱা বোৱা কামটোৱে বেছি কৰা হয় আৰু। এয়া পাস্তা ৰেডি হৈ গ'ল খাবলৈ। তেন্তে আমি খাই লওঁ। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল। কালিৰ ভিডিঅ'টো একচুৱেলি আৰম্ভ কৰিছিলোঁ হয়, কিন্তু শেষ কৰিবলৈ নোৱাৰিলোঁ। ৰাতি বহুত দেৰি হ'ল, ভাত পানী বনালোঁ, খালোঁ, আপোনালোকক দেখুওৱা নহ'ল আৰু ভাবিছোঁ আজি ৰাতিপুৱা আৰম্ভ কৰোঁ। 9 বাজিছে। তাকে এতিয়া মই উঠি গা পা ধুই মেলি লৈ ঘৰৰ কাম বন কৰি ভাত বনালোঁ, দালি বনালোঁ, বেঙেনা ফ্ৰাই কৰিলোঁ, বুট ভাজিলোঁ, আপোনালোকক দেখুওৱা নহ'ল। এতিয়া লৈছোঁ খাবলৈ একাপ চাহ। চাহকাপ খাই লওঁ, তাৰপিছত আৰু দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ ওচৰত চাহ খাই লওঁ। একাপ ৰঙা চাহ, ব্ৰেড বাটাৰ ল'লোঁ। এইফালে বুট ভাজিলোঁ, বেঙেনা ফ্ৰাই কৰিলোঁ, এইফালে এয়া দালি। আজিকালি কি হৈছে, মোৰ ভিডিঅ' এটা আৰম্ভ কৰিবলৈ খোজোঁ, কিন্তু আকৌ হয় কিবা এটা। ভাবিছোঁ দিনটো আপোনালোকক কিবা অকণমান কি কৰোঁ কি নকৰোঁ দেখুৱাম, কিন্তু এতিয়া যাব লাগিব আগফালে। কি কৰিম আৰু নগ'লে নহয়। তেন্তে আজিৰ ভিডিঅ'টো বাৰু মই ক'ত যাওঁ আপোনালোকক যদি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাত কি কৰোঁ কি নকৰোঁ অকণমান দেখুৱাম। সেয়াই আৰু কিবা এটা ভাবোঁ হয় কিবা এটা। কি কৰিব, অকলশৰীয়া মানুহ নহয় জানো। তেন্তে ক'ত যাম আপোনালোকক ক'ম বাৰু নিশ্চয় পিছে পৰে। তেতিয়াহ'লে এতিয়া চাহ তাহ অকণ খাই বৈ লৈ ওলাওঁ আৰু পিছত আপোনালোকক লগ পাই আছোঁ। চাই থাকিব। ৰেডি হ'লোঁ যাবলৈ। এয়া এযোৰ চিম্পুল বোৱা কাপোৰ পিন্ধিলোঁ ৰঙা ৰঙৰ। আপোনালোকৰ যদি ভাল লাগিছে কমেণ্ট কৰি জনাব। তেন্তে এতিয়া যাওঁ, আপোনালোককো লগতে লৈ যাম আৰু তাত কি কৰোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আজি এফালে আহিছোঁ, আপোনালোকৰ ওচৰত অকণমান দেখুৱাইছোঁ। চাওকচোন বাৰু ইমান ধুনীয়া পৰিৱেশটো। ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। এয়া আমাৰ আটা দেউৰ ঘৰ, গোঁসাই ঘৰ। তালৈ আহিছোঁ, আকৌ আপোনালোকৰ ওচৰত অকণমান দেখুৱালোঁ। এইফালে এইখন মহাপুৰুষ থান, শংকৰদেৱ মহাপুৰুষ থান। কেতিয়াবা আপোনালোকক ওচৰৰ পৰা দেখুৱাম বাৰু। আজি এনেই অকণমান বাটৰ পৰা দেখুৱাই দিলোঁ। ইফালে আহিবলগীয়া হ'ল, আটাৰ ওচৰলৈ আহিলোঁ। ভাবিছোঁ আপোনালোককো অকণমান দেখুৱাওঁ পৰিৱেশটো। আমাৰ ঘৰৰ ওচৰতে এখন থান, মহাপুৰুষ থান।
আৰু ইফালে আছে আমাৰ দামোদৰ এটা থান ইফালে এই ৰাস্তাটো পাৰ হৈ পেলাই যায় কেতিয়াবা আপোনালোকক নিশ্চয় দেখুৱাম গৈ থাকোঁ সেইদিনা গৈছিলোঁ অৱশ্যে ভিডিঅ' কৰা নহ'ল ভাত পানী খাই আহিলোঁ আহি ঘৰত কাপোৰ কানি সামৰিলোঁ ৰাতিপুৱা যিখিনি কৰি মেলি গৈছিলোঁ আহি সামৰি সুতৰি ঘৰ দুৱাৰ সাৰি আবেলি কামখিনি কৰি লৈ এতিয়া হাত ভৰি ধুই অলপমান চাফ চিকুণ হৈ এতিয়া আকৌ সন্ধিয়া খাবৰ বাবে কিবা এটা বনাইছোঁ তাকে ভাবিছোঁ আপোনালোকৰ ওচৰত অকণমান দেখুৱাওঁ যিহেতু আজি আপোনালোকক একোৱেই দেখুওৱা নহ'ল নহয় জানো একোৱেই দেখুৱাই নহ'ল যেতিয়া ভিডিঅ'টোনো কেনেকৈ শেষ কৰিম তাকে ভাবিলোঁ আৰু ভাবিলোঁ এতিয়া যিহেতু কিবা এটা খামেই তাকে আপোনালোকৰ ওচৰত অকণমান দেখুৱালোঁ আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে আদৰি ল'ব আৰু আপোনালোকেও বুজি পাব নিশ্চয় যে আমি এগৰাকী গাঁৱৰে বোৱাৰী চব সময়ত ভিডিঅ' মানে কৰাটো সম্ভৱেই নহয় একেবাৰে আৰু যি পাৰোঁ তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ মই বনাইছোঁ ডালিয়া আৰু তাৰ বাবে এয়া গাখীৰ আগতীয়াকৈ মই এয়া গৰম কৰি থৈছোঁ আৰু ইয়াত মই কেইটামান খিচমিচ বাদাম আৰু অকণমান ঘিউত মই ভাজি লৈছোঁ আপোনালোকক দেখুৱাইছোঁ মই ঘিউ বেছি ব্যৱহাৰ কৰা নাই কাৰণ মোৰ মিষ্টাৰে ঘিউ খাই বহুত বেয়া পায় আৰু তেওঁ ঘিউ নাখায় আৰু সেইবাবে অকণমান দিছোঁ একেবাৰে মানে নাভাজিলেও বেয়া লাগিব নহয় জানো কেঁচা কেঁচা গোন্ধটো আহিব সেইটো বাবে অকণমান ঘিউ দি ভাজি লৈছোঁ আৰু এতিয়া ইয়াত চেনি এড কৰিম আপোনালোকে নিশ্চয় এইবোৰ বনাইছে খাইছে মোতকৈও ভালকৈ জানে আৰু মই যেনেকৈ বনাইছোঁ আপোনালোকক তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ মিঠাটো আপোনালোকৰ নিজৰ জোখমতে দিব কিমান খায় মই 5 চামুচমান দিছোঁ আৰু মই কেইটামান খিচমিচ আৰু কেইটামান এয়াকেইটা বাদাম মই আগতীয়াকৈ ভাজি থৈছিলোঁ ব্যৱহাৰ কৰিছোঁ আপোনালোকে কাজু থাকিলে কাজু দিব মোৰ তাত এতিয়া কাজু শেষ হ'ল আৰু বাদাম আৰু খিচমিচ আছিলে তাকে মই ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ ওচৰত যি আছে দিব আৰু নিদিলেও খাবলৈ ভালেই লাগে এইখিনি মোৰ ভাজা প্ৰায় হৈ গৈছে প্ৰথমতে এগিলাচ পানী দি এইখিনি ভালদৰে বইল কৰি ল'ম বস্তুটো সিজাই ল'ম তাৰপিছত এইখিনি মোৰ প্ৰায় সিজি গ'ল এইখিনি সিজি গ'ল এতিয়া ইয়াত গাখীৰ এড কৰিম গাখীৰ এড কৰিছোঁ এই গাখীৰ দি পেলাই মই ভালদৰে এইখিনি লৰাই ল'লোঁ আৰু 2টা ইলাচি দিলোঁ এয়া বাদাম আৰু খিচমিচ আগতেই দিছিলোঁ আপোনালোকে দেখিছে এয়া আমাৰ ডালিয়া খাবলৈ ৰেডি হৈ গ'ল তেন্তে এতিয়া খাই লওঁ চাই থাকিব ভিডিঅ'টো ৰাতি খাবৰ বাবে এয়া বেঙেনা পুৰিছোঁ আৰু মগু দালি বনাইছোঁ তাত আলু দিছোঁ পিটিকা কৰিম বা চিম্পুল এনেকেই খাম মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু অনাগত দিনত মোৰ ভিডিঅ'বিলাকৰ লগত জড়িত হৈ থাকিবলৈ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব